Hello guys, welcome back to my YouTube channel. আজি তানে মিতিল সকলোকে স্বাগতম জনাইছো। দেউলটো চলি আছে জানে দেউল বুলি ক'লে বৰ্তমান আমি জানো বৰপেটা একচুৱেলি যাব নোৱাৰো যাম বুলি ভাবি আছো যেহেতু আমাৰ হাই সেকেন্ডাৰী এক্সাম চলি আছে সেইটো যাব নোৱাৰিম কিন্তু এবাৰ যাম বুলি আশা কৰিলো আৰু যাম। ইয়াতে আমাৰ দেউল চলি আছে তাতো আজি ৰাতি বহুতো প্ৰগ্ৰেম আছে প্ৰগ্ৰেমবিলাক আপোনালোকক দেখুৱাম চাই থাকিব আৰু ময়ো চাম আপোনালোকে চাব। কালিৰ ভিডিঅ'টো যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে যাই কিনে চাওক আৰু সকলো বস্তু উপভোগ কৰক। কিন্তু আমাৰ ইয়াতে 93তম দৌল মহোৎসৱ দৌল চলি আছে। ফাকুৱা বুলি ক'লে দৌল মেইন অৰ্থাৎ কালিও আমাৰ প্ৰচেছন আছে। কালিও বাৰু ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো চাই লওক আৰু আজি বহুতো অনুষ্ঠান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া চলি আছে নাম প্ৰসংগ আৰু মোটামুটিভাৱে হেৰি চলি আছে নাম প্ৰসংগ হোম হৈ আছে। হোমো চলিব এতিয়া হোম হৈ আছে মানে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাহৰিলোঁ এটা বস্তু কিন্তু আনিব পাহৰিলোঁ গামছাখন লাগে গামছাখন পাহৰিলোঁ কিন্তু যিহেতু ক'লা চোলা পিন্ধি আহিছোঁ স্পৰ্টিং এজত হেৰি গামছাখন লাগে গামছাখন লৈ আহোঁ আৰু ইয়াতে চলি আছে আৰু চলি থাকিব মই দেখি থাকিব বলক আৰু দে ইয়াৰ কিন্তু এটা কাম কৰক কমেণ্টত যাই কিনে লিখি দিয়কচোন হেপী হোলী কৈ দিয়ক শুভ ফাকুৱা উৎসৱ 2023 চনৰ ফাকুৱা উৎসৱ হেপী হোলী কৈ দিয়ক এটা কমেণ্টত লিখি দিয়ক হেপী হোলী। নাই ইফালে দৌলত আহিব হ'ল মই বোলো খালে আজি মই গৈ দেখিলো ছাগলীকেইটা বান্ধি থোৱা আছে চিঞৰি আছে এই ছাগলী বান্ধি গাটো ধুই আহি দেখিছো ভাইটিয়ে টিভি লগাই লৈছে। বোলো এই ৰাতিপুৱাতে টিভি লগাব লাগে নে লগাইছে কাৰ্টুন লগাইছে। ओए गजते मेरे भाई मेरे यार मेरे बड़े प्राण अरे ये देखो यारी मैंने क्या बनाया है यारी। अरे बाबा 20 साल के तजुर्बे में मैंने ऐसा आविष्कार कभी नहीं देखा। अरे ये तुमने क्या कर डाला रे? ये हो नहीं सकता रे मैं जा रहा हूँ। अरे बोले भैया तुम क्या कर रहे हो मुझे भी दिखाओ ना। अरे नहीं चिंजू ये देखो मैं जो बना है वो सबसे अलग है। मैं हूँ निंजा हथौड़ी मेरा निंजा टेक्निक सबके लिए काम करता है डिंग डिंग। तार पिছত মই আৰু ঘৰলৈ গুচি আহিলোঁ মানে মই কাপোৰ কানি চেঞ্জ কৰি এইবাৰ আকৌ মই আহিব ল'লোঁ ইয়ালৈ। আহোঁতে ৰেলত উঠিব গ'লোঁ কৈ আছে ট্ৰেইন ক্ৰমাংক 05802 Guwahati Dekargaon Express is coming on platform number 3. Train number 05802 Guwahati Dekargaon Express 3 নং প্লেটফৰ্মত ৰৈ আছে। মই দেখিলোঁ ট্ৰেইনখন আহিবলৈ আৰু অকণমান সময় আছে। মই বোলো মালৈ ফোন কৰি লওঁ দেখিলোঁ মাৰ ফোনটো বিজি হৈ আছে। The number you have dialed is currently busy. Please call again later. আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি কিছু সময়ৰ পিছত পুনৰ কল কৰিব। মই ভাবিলোঁ যিহেতু তালৈ যাব লাগিব ভালেখিনি পইচাও লাগিব মই বেংকত সোমাই কিমান টকা আছে ফাৰ্ষ্ট চাই লওঁ তাৰপিছত পইচা অকণমান উলিয়াই ল'ব লাগিব। পাছবুকটো সোমাই দিলোঁ প্ৰিণ্টাৰ মেচিনত। অহাকালি আৰু এই চেনেলটোত নতুনকৈ এটা ভিডিঅ' আহি আছে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ ডেছক্ৰিপশ্যনত
ইনষ্টাগ্ৰাম আইডিটো দিয়া আছে, সকলোৱে ফ'ল' কৰি দিয়ে যেন। আৰু পাছবুকটো মেচিনটো ক'ব ধৰিলে প্লিজ ইনচাৰ্ট দ্য লাষ্ট আপডেটেড পেজ প্লিজ ৱেইট while your passbook and barcode are being verified your transaction is under process please wait passbook printing is under progress please wait passbook printed successfully please collect your passbook thank you visit again thank you ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব সকলোকে মোৰ ফালৰ ৰঙৰ উৎসৱ ফাকুৱালৈ মোৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ফাকুৱাসমূহ সকলোৱে পালন কৰক ভালকৈ তাৰে কামনা কৰিছোঁ ধন্যবাদ আৰু এটা ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই টেক কেয়াৰ